নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰিষ্টাৰ্ট একাডেমি চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম টোটেল 20টা কুৱেশ্যনসমূহ অসমৰ বিভিন্ন এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। লগতে যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগন্তুক ভিডিঅ' পাবৰ বাবে বেল আইকনটো দবাই ৰাখিব। তো বলকচোন আজিৰ আমি এই ছিৰিজটো আৰম্ভ কৰোঁ। কুৱেশ্যনটো দি আছে, প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ কোনখন জিলাত জনজাতীয় জনসংখ্যাৰ হাৰ সৰ্বাধিক? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ ডিমা হাছাও। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, খেৰাই পূজা কোন জনগোষ্ঠীৰ উৎসৱ? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ হ'ব। খেৰাই পূজা বড়ো জনগোষ্ঠীয়ে পালন কৰে। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমলৈ অহা প্ৰথম খ্ৰীষ্টান ধৰ্মযাজক কোন? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ ৰেভাৰেণ্ড গাইটিন আছিল অসমলৈ অহা প্ৰথম খ্ৰীষ্টান ধৰ্মযাজক। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, আধুনিক বাৰে চহৰীয়া ভাওনাৰ পুনৰ প্ৰতিষ্ঠাক ৰূপে কাক আখ্যা দিয়া হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ গজেন বৰুৱা আধুনিক বাৰে চহৰীয়া ভাওনাৰ পুনৰ প্ৰতিষ্ঠাপক ৰূপে আখ্যা দিয়া হয়। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুদুমদেউ পূজা কোনখন জিলাত প্ৰচলিত ধৰ্মীয় অনুষ্ঠান? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ হুদুমদেউ পূজা গোৱালপাৰা জিলাত প্ৰচলিত ধৰ্মীয় অনুষ্ঠান। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, নেক্সট কুৱেশ্যনটো কি দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য আছামিজ লেংগুৱেজ ৰিকগনাইজ এজ দ্য ষ্টেট লেংগুৱেজ? অৰ্থাৎ কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ 1960 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট মৈত্ৰী টু ডাই ইন দ্য আছাম মুভমেণ্ট অন 10 ডিচেম্বৰ 1979? অৰ্থাৎ 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত আছিল অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, অৰ্থাৎ খগেশ্বৰ তালুকদাৰ আছিল প্ৰথমজন শ্বহীদ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? খগেশ্বৰ তালুকদাৰ। ইয়াৰ ৰঞ্জিত বৰপূজাৰী আছিল আকৌ, এইটো কথা আমি মনত ৰাখি যাব লাগিব, ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ডিষ্ট্ৰিক্ট হ'ল দ্য ট্ৰি ফেষ্টিভেল? কোনখন জিলাত চাহ মহোৎসৱ অনুষ্ঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কনচিডাৰ্ড দ্য ফাদাৰ অফ স্পৰ্ট ইন আছাম? অসমৰ ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ ভোগেশ্বৰ বৰুৱাক অসমৰ ক্ৰীড়াৰ পিতৃস্বৰূপ বুলি কোৱা হয়। আহক কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৰামধেনু আলোচনীৰ প্ৰকাশৰ চনটো কিমান? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ 1950 চনত ৰামধেনু আলোচনী প্ৰকাশ হৈছিল। আহক নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি? অৰ্থাৎ হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ফিমেল ৰাইটাৰ? অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ, অৰ্থাৎ পদ্মাৱতী দেৱী ফুকননী আছিল প্ৰথম অসমীয়া লেখিকা।
নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ষ্টাৰ্টেড দ্য দুৰ্গা পূজা ইন আছাম এই কুৱেশ্যনটোৰ অপশ্যন মাত্ৰ মই দুটা ৰাখিছোঁ এই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে জনাব কমেণ্ট বক্সত আৰু আপোনালোকে কিমান স্ক'ৰ কৰিব পাৰিছে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব বলক আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফাৰ্ষ্ট আছামিজ নিউজ পেপাৰ প্ৰথম অসমীয়া বাৰ্তালোচনী কি অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ অৰ্থাৎ প্ৰথম অসমীয়া বাৰ্তালোচনীখন হ'ল অৰুণোদয় আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ অৰ্থাৎ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো অৱস্থিত আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ফাউণ্ডেড দ্য অল ইণ্ডিয়া মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ অৰ্থাৎ আগা খানে মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট মেন টু গ' ইন টু স্পেচ অৰ্থাৎ মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল অপশ্যন কেইটাৰ ভিতৰত অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ অৰ্থাৎ মেজৰ ইউৰি গাগৰিন আছিল মহাকাশলৈ যোৱা প্ৰথম মানুহ আৰু ৰাকেশ শৰ্মা আছিল প্ৰথম ভাৰতীয় আৰু নীল আমষ্ট্ৰং আছিল চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন ব্যক্তি আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ ছেটেলাইট অফ দ্য আৰ্থ তলৰ কোনটো পৃথিৱীৰ উপগ্ৰহ হয় এইটো আমি প্ৰায়খিনিয়ে জানো অপশ্যন কেইটাৰ ভিতৰত অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ অৰ্থাৎ চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ আহক নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে যে ইৰাণৰ মুদ্ৰা কি হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইৰাণ অপশ্যন কেইটাৰ ভিতৰত অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ অৰ্থাৎ তুমন হৈছে ইৰাণৰ মুদ্ৰা আহক আজিৰ এই চিৰিজটোৰ একেবাৰে অন্তিম কুৱেশ্যনটো চাওঁ অন্তিম কুৱেশ্যনটো দিয়া আছে যে সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয় অপশ্যন কেইটাৰ ভিতৰত অপশ্যন এ আৰু ডি দুইটাই শুদ্ধ হ'ব কাৰণ সূৰ্যৰ পোহৰত ভিটামিন ডি উৎপন্ন হয় গতিকে আজিৰ এই চিৰিজটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো সুবিধা হয় ধন্যবাদ জয় অসম